Please subscribe my channel, click on the bell icon and get any video notification. And don't forget to like my video for my hard working. Hello viewers, welcome to the channel Northeast Tube. আশা কৰো সকলো ভালে আছে। যদি দিনকাল বেয়া চলিছে তেতিয়া হলে মই ওপৰৰ ওচৰত সকলোৰে মংগল কামনা কৰিছো। এতিয়া মই আছো মোৰ চেনেহৰ গাঁও বৰভকতি জখলাবন্ধা আৰু মোৰ লগত আছে সুন্দা, ৰিকুদা, আইনাদা, বিটু, মোৰ কাকু আৰু মৰমৰ ৰিকু আৰু সেইয়া সুকত আছে আমাৰ পাপুদা। হাই ভিউৱাৰ্ছ, আমি এতিয়া গৈ আছোঁ মাজুলী। ইয়াৰ পৰা মিনিমাম 144 কিলোমিটাৰ মাজুলী নিমাতীঘাটতে যি পাৰোঁ কাজিৰঙা হৈ যাম। যিহেতু যদি পাৰোঁ কাজিৰঙাৰ কিছুমান অংশ আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম। এয়া মোৰ সতীৰ্থ সুদৰ্শন, ই দেখুৱাব আপোনালোকক। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে আপোনালোকে লাইক কৰি দিব। তো আহক বেছি চোৱাই নাথাকি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ।
দ্বিতীয়জন প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণী আটা। এই চক্ৰপাণী আটাৰ ওচৰত চক্ৰধৰ সিংহই শৰণ লৈ চামগুৰি সত্ৰ প্ৰতিষ্ঠা কৰিছিল, সেইকাৰণে চামগুৰি সত্ৰ নামে জানিব। আৰু এই চামগুৰি সত্ৰ মুখা শিল্পৰ কাৰণে বিখ্যাত। গুৰুজনৰো এই মুখা শিল্পটো 500 বছৰ আগতে তেওঁ বৰদোৱা থানত চিহ্ন যাত্ৰাৰ যোগেদি মুখা শিল্পটো তৈয়াৰ কৰিছিলে। আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে আমাৰ পিতৃ পিতামহৰ দিনত। আহি 2003 চনতে আপোনাৰ জানে আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটকানী অধ্যক্ষ হ'ল, তেতিয়াই এই মুখা শিল্পটোক ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি দিলে। আৰু আমাৰ প্ৰথম এই পিতৃয়ে পাইছিলে পুৰস্কাৰ। এই আব্দুল কালামে দি আছে। এইবিলাক বিভিন্ন প্ৰণৱ বৰুৱা শিল্পী পতা পাইছে নগাঁৱৰ যে আৰ্টিষ্ট প্ৰণৱ বৰুৱা 2013 চনত। এই কিন্তু ভূপেন হাজৰিকাদেৱে হাতে প্ৰাচীৰ দিব নাপালে। এইগৰাকী হ'ল মহিলাগৰাকী, এই যে এইগৰাকী, এই মহিলাগৰাকী হ'ল। এইগৰাকী কোন চিনি পাইছেনে? এইগৰাকী সোণাল মানসিং। ভূপেন হাজৰিকাৰ পাছতে তেওঁ আছে 4 চনত। তেতিয়া আব্দুল কালাম ৰাষ্ট্ৰপতি আছিলে, বিজ্ঞান ভৱনেৰে তাম্ৰপত্ৰ প্ৰদান কৰিছিলে। আৰু আমাৰ মুখা আমাৰ প্ৰথমতে বনোৱা প্ৰচেছটো মই কৈ দিছোঁ। প্ৰথমতে এই বাঁহৰ কাঠি এইবিলাক, এইটো এটা সজাই ৰখা ডেকৰেশ্যনৰ কাৰণে মুখা বনোৱা হৈছে। বিভিন্ন ডাঙৰ মুখা বনাব এনেকৈ বাঁহৰ কাঠিয়ে বিভিন্ন টাইপত। এইটো বাঁহৰ কাঠিয়ে যেতিয়া ফ্ৰেমটো হৈ যাব, ইয়াৰ ওপৰত আমি কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ। এইটো কুমাৰ মাটি কলহ টেকেলি যে মানে শালমৰাত আছে, আমি তাৰ পৰা আনো মাটিটো। এইটো কাপোৰটো মাৰি দিম। এইটো যেতিয়া শুকাব, ইয়াৰ ওপৰত এতিয়া আমি ৰূপ দিম বিভিন্ন চেহেৰা। বোলা ৰাক্ষস বনাওঁ, গৌণ্ড বনাওঁ, হনুমান বনাওঁ। তেতিয়া গৰু গোবৰত এই চেহেৰাটো আনিব লাগিব। বোলে চেহেৰাটো চাম আৰু বোলে বনাই কমপ্লিট হৈছেগৈ, তাৰ ওপৰত পুনৰ আকৌ কুমাৰ মাটিয়ে কাপোৰটো মাৰি দিম। এনেকুৱা হ'ব। এতিয়া এইটো গৌণ্ড, তাৰমানে কুমাৰ মাটিয়ে যেতিয়া কাপোৰটো মাৰি দিম, ই মানে ফাটি নাযায়। আৰু এইটো এতিয়া ফাটি গৈছে নহয়, এইটো ফাটি নাযায়। তাৰ পাছতে ৰং। আৰু আমাৰ মুখা আমি 3টা ভাগত বনাওঁ। এয়া কোন বাৰু? এয়া বিষ্ণু ৰূপ, এয়া বৰ মুখা বুলি কয়। তাৰপৰা এয়া হ'ল লটকাই মুখা, সেয়াও নৰসিংহ। মানে এয়া মানুহে পিন্ধিব পাৰে ন? পিন্ধিব পাৰে। এই বৰ মুখাত যেনিবা ফিক্স হৈ থাকে বস্তুটো, মানে তেওঁ মোৰ কোনেও নেদেখে। এই লটকাই মুখাত পকাল লগা থাকে। এইবিলাক আমি যেতিয়া ভাওনা কৰোঁ, সীতাহন বালিগতত আমি যেতিয়া ভাওনা কৰোঁ, তেতিয়া আমি মানে পেইণ্ট নকৰোঁ আৰু জাষ্ট মুখা লগা আনো। মানে মুখখন খুলিব পাৰে। খুলিব পাৰে। কাৰণ মুভিং বস্তুটো আমি মুখাৰে যেতিয়া ভাওনা কৰোঁ, মুখাটো এইটো কিবা এটা ক'ব লাগিব, তেতিয়া এই চিষ্টেমটো কৰিবলগীয়া হৈছে। গতিকে এইটো আমাৰ এই মুখাৰ বিষয়ে মই কৈ দিছোঁ। পিন্ধাই দেখিব অসমত খাইছেনে? খাই গ'লে অসুবিধা ওলাগে নি? কৰিব মুখাৰ এতিয়া আমি যদি ভগাই আমি যদি কুটুম্ব ৰাখিবলৈ মানে এতিয়া মোক হয়তো কাষতো ইমান গাজনেতো আপোনাৰ চাপ উলিয়াই দিব।
ৰুয়া প্ৰভু পাৱে নুভাৰিও নিদ্ৰাৰ জাগিবে লাগি কিছু দিন দিও ব্ৰহ্মাই বুলন্ত তুষ্ট তোৰ বিনয় একৈক নিদ্ৰায়ে থাকিবে মাসচয় একদিনা জাগি যি সিটো কৰিব আহাৰ 10 গুণ হৈবে বিপুহু বলিয়াৰ ৰাৱণে তোমাক দৰে জগাইলা ইহাংক জাক দৰে বানৰ পলাই লাগি শংক নিখন্দি কৰি বেৰি থাকা লং Mulai untuk berarti ada hal kita wisata yang tahun sakit sakit rapat আমি দক্ষিণ পাট সত্ৰলৈ আহিছোঁ আজি নগাবাটৰ পৰা আকৌ যাম বুলি মনত কল্পনা কৰিছোঁ আশা ৰাখোঁ আপোনালোকৰ ধন্য হওক মোৰ ধন্য হওক নামতে সামৰণি 600 বছৰ শৰাই ৰূপৰ বঁটা শিলৰ বাতি শিলৰ কাঁহী এইখন মাইহান কাঁহী ৰজাই ভাত খাইছে শিলৰ এইখন শিলৰ কাঁহী শিলৰ বাতি 1 বছৰ চাগ্য জ্বলি যাবলৈ আছোঁ কমলাবাৰী সত্ৰলৈ প্ৰভুৰ ওচৰত সেৱা জনাবলৈ এয়া আমাৰ লগত আছে আমাৰ সতীৰ্থ আমাৰ সুদৰ্শন মহন্ত এয়া আমাৰ আইনা বৰা এয়া মন্টু বৰা এয়া বিটু আমি এতিয়া সকলো তালৈ যাম আমাৰ বহা ভাগ আৰু এতিয়া ঠিক আছে আমাৰ সতীৰ্থই জনাইছে আমাৰ বহা ভাগ দেখুৱাবলৈ এয়া দেখুৱাইছোঁ এয়া আমাৰ বহা থাকি ভাল লাগিলে নতুনকৈ হৈছে আমাৰ অসমীয়া ডেকা এজনী খুলিছে তাকে মাজুলী আহক আপোনালোকো চাই ভাল পাব আমি বহুত সুখী ধন্যবাদ এতিয়া আমি কমলাবাৰী সত্ৰৰ পৰা আহোঁগৈ এপাক
গোলাঘাট পাইছোঁ। দুদিনীয়া যাত্ৰা কৰিছিলোঁ কলিয়াবৰৰ পৰা মাজুলীলৈ আৰু দুদিনীয়া যাত্ৰাত আমি মাজুলীত বহুত উপভোগ কৰিলোঁ, বহুত মানে ফূৰ্তি কৰিলোঁ, খুব চাব লগা জেগা। আৰু এতিয়া আমি বগলী ৰাস্তাত আছোঁ। বৰ্তমান মাজুলীৰ পৰা আমি 6টা বজাত যাত্ৰা কৰি এতিয়া বৰ্তমান গোলাঘাট পাইছোঁ আৰু 70 কিলোমিটাৰ যাত্ৰা আছে। 70 কিলোমিটাৰ যাত্ৰা আমি ঘৰ আহোঁ এতিয়া বোকাখাট। থেংক ইউ।